মোবাইল ফোন আৱিষ্কাৰ কৰি কি ভুল কৰিলে কুপাৰে 51 বছৰৰ অন্তত আৱিষ্কাৰক কুপাৰৰ বিস্ফোৰক মন্তব্য জীৱনত ডাঙৰ ভুল কৰিলো বৰ্তমান সময়ত মোবাইল অবিহনে কোনেও জীয়াই থাকিব নোৱাৰাৰ নিচিনা মোবাইল প্ৰতিজন মানুহকে প্ৰয়োজন ইজনে আনজনৰ খবৰ ৰাখিবৰ বাবে বৰ্তমান সময়ত মোবাইল ফোনে একমাত্ৰ উপায় বহু দূৰদূৰণিৰ পৰা খবৰ ল'বলৈ হ'লেও মোবাইল ফোনে আছে একমাত্ৰ উপায় আজিৰ পৰা যদি 50 বছৰ আগলৈকে চোৱা যায় তেতিয়া সেই সময়ত আছিল চিঠিৰ প্ৰচলন আৰু সেই সময়ত ইজনে আনজনৰ খবৰ ল'বলৈ চিঠিৰ ব্যৱহাৰ কৰিছিল যাৰ বাবদ এটা খবৰ পাওঁতে 10-12 দিন সময় লাগিছিল কিন্তু বৰ্তমান বিজ্ঞানৰ যুগ এই বিজ্ঞানৰ যুগত মোবাইল ফোনে এতিয়া সকলোকে সহায় কৰি আহিছে ইজনে আনজনৰ খবৰ পলকতে ল'ব পাৰে কিন্তু অৱশেষত মোবাইলৰ আৱিষ্কাৰক কুপাৰে এটা বিস্ফোৰক মন্তব্য কৰিছে যি মন্তব্যৰ পিছতে এক খলকনিৰ সৃষ্টি হৈছে কিন্তু এটা প্ৰশ্ন হৈছে নিজে আৱিষ্কাৰ কৰা এই বস্তুটোক লৈ কিয় অসন্তুষ্ট বিজ্ঞানী 1973 চনৰ 3 এপ্ৰিলৰ দিনতে বিজ্ঞানত আহিছিল এক নতুন বস্তু প্ৰথমটো মোবাইল ফোন আৱিষ্কাৰ কৰি মাৰ্কিন কুপাৰে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছিল এক খলকনি পৰম্পৰাগত তাৰ ফোনযুক্ত টেলিফোনৰ বিপৰীতে ওয়্যাৰলেছ মোবাইল ফোন আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বতে নাম জিলিকাই তুলিছিল মাৰ্কিন কুপাৰে আৰু তাৰ পিছতেই লাহে লাহে বৃদ্ধি হ'ল মোবাইলৰ জনপ্ৰিয়তা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰৱালাৰ কোম্পানীত কৰ্মৰত মাৰ্কিন কুপাৰ আৰু জন থমসন মিষ্টেন্স নামৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা সেই মোবাইল ফোনটোৱে কেইবাটাও যুগ পাৰ হৈ এতিয়া বৰ্তমান সময়ত লাভ কৰিছে স্মাৰ্টফোনৰ যুগ কিন্তু এই স্মাৰ্টফোনে আমাৰ মাজত দূৰত্ব কমাই ৰখাতকৈ দূৰত্ব বৃদ্ধি কৰাহে অনুভৱ হৈছে কিয়নো দুজন মানুহে যেতিয়া একত্ৰিত হয় সেই সময়ত ইজনে সিজনৰ লগত একেলগে থিয় হয় তেতিয়াহ'লে কথা পতাতকৈ মোবাইল ফোনত বেছি গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায় বহু লোকে অভিযোগ কৰে যে মোবাইল ফোনটোৱে মানুহ এখন কল্পনাৰ পৃথিৱীলৈ লৈ যায় এনেবোৰ অভিযোগৰ বাবে আৱিষ্কাৰক কুপাৰে এই বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে আজিৰ পৰা কিছুদিন আগত এটা বিশেষ সাক্ষাৎকাৰত তেখেতে উল্লেখ কৰি ক'লে যে জীৱনটোত আগবাঢ়ি যাবৰ বাবে মোবাইল ফোনটো এৰি দিয়ক মই মোবাইল ফোন আৱিষ্কাৰ কৰি জীৱনত ডাঙৰ ভুল কৰিলোঁ